আছ কাটি ঘৰতে আছা নে নুমল নেকি বহ বহ হেৰৌ কাটি আজিনো বহাব কেইদিন গ'ল নাঙল জলি ভালকৈ লাগিলে যে নুমল বন্ধ বুলিনো আমাৰ খেতিয়ক মানুহবিলাকেনো বহি থাকিলে নহ'ব ঘৰত বহি থাকিলেনো আমি খেতিয়ক মানুহকেইটাইনো ক'ৰ পৰা ভাতকেইটা যোগাৰ কৰি চাকৰি বাকৰি নাইকিয়া মানুহ হয় হয় কয়টো নুমল ভাইটি দেখোন কি মন কৰি আহিলি নো ট্ৰেণ্ডৰ থালুকেইটা নিবলৈ আহিলোঁ বৌ বন্ধৰ কাৰণে খোৱা যোগাৰটো বৰ অসুবিধা আছে তাকেহে আমাৰো কম অসুবিধা হৈছেনে বৰ তেনে মই চাহ বনাই আনো পিছে খেতিৰ কাৰণে যোগাৰ কৰিছনে নাই কি ক'ম ককাইদেউ এই বন্ধটো হোৱাৰ কাৰণে নিজৰ খোৱা যোগাৰ কৰোঁতেই গৈছে আৰু বেলেগনো ক'ত চিন্তা কৰিবলৈ সময় আছে ঠিকেই বন্ধ বাৰু কিমান দিন হয় পিছে খেতি খোলাৰ কাৰণে অলপ মন কাণ দিবি পিছত নহ'লে বেছি সমস্যাতে পৰিবি বুজিছ তহঁতে চাহ খা মোৰ ঘৰত কাম আছে কামত লাগি কথাটো পিছে ঠিকে কৈছে কয়টো আমি খেতিয়ক মানুহে খেতি নকৰিলে পিছত ভাত মুঠিৰ কাৰণেও হাহাকাৰ কৰিবলগীয়া হয় সেইকাৰণে কৈছোঁ খেতি সঁজুলিখিনি তই জলদি ঠিক কৰি ল পিছে কয়টো মই এতিয়া আছোঁ যা যা দোকানৰ পৰা আহোঁ বুলি ওলালোঁ পিছে ভোলা কাই এই দোকান পোহাৰবোৰ খুলি লৈ সমাজৰ ব্যৱধানটো বজাই ৰাখিবি বুজিছ হয় হয় ঠিক নাই নহয় কাৰ গাত কি বেমাৰ লাগি আহে তই ঠিকেই কৈছ কমল বাৰু তই এতিয়া যা মৰাম আছ নাই দোকানত ভোলাকে দেখোন আলুকে অলপ নিওঁ বুলি আহিলোঁ লাগিব ভোলাকে এই 2 কিলো মান মানুহ দুটাহে ভালে কেইদিন যাব বন্ধৰ কাৰণে বৰ বস্তুবোৰ দাম বাঢ়িছে ভোলাকে হয় খেতি বাতি মন দিছনে ভোলাকে এই 2-3 মানৰ পিছত লাগি যাম বুলি ভাবিছোঁ আৰু খেতিত অলপ মন দিবি বুজিছ ভোলাকে নহ'লে দেখিছ নহয় দেশৰ পৰিস্থিতি যি হৈছে ভাতকেইটা নহ'লে গামোচা বান্ধি থাকিবলগীয়া হ'ব পেটত হয় বুজিছা যাওঁ দে যা ভোলাকে যা ভাত খাই লবি চাউলনো ক'ৰ পৰা যোগাৰ কৰিলি এই ৰহিলাহঁতৰ ঘৰৰ পৰা আনিলোঁ তোৰ পৰা দেখিহে যেনিবা চাউল আধি দি পঠাইছে তই নাখাৱ নি মই খাম বাৰু নিজে খাই লৈছোঁ
নুমল নে আহ বৰ অসুবিধাত পৰিছো চা নুমল ইমান দিন বন দিছে অসুবিধানো কাৰ নহ'ব আমাৰো সেই দৰমহাকেইটা পাওঁ নাপাওঁ ঠিকনাই নাই নহয় চৰকাৰী চাউলকেইটা পালি নহয় খেতি কৰিব বাদ দিলি ন দা কোৰ মাৰি আৰু কিমান খেতি কৰিম খেতি কৰিবলৈ জানো কম টকা পইচা দৰকাৰ হৈ আছে এহাল গৰুৰ দাম কিনিবলৈ 40,000 টকা লাগিব তাতে খেতি মাটি কম খেতি কৰাতকৈ হাজিৰা কৰিলেই লাভ আছে হাজিৰা কৰি পেলাই ভাত জোৰাই খাইছ তই আমি চৰকাৰী চাকৰি কৰাকেইটাই খেতি কৰিলে গাঁৱৰ কিছুমানৰ চকুত লাগে ভিক্ষাৰী মাৰে ধনক টকাই নাতে বুলি হয় তেনেহ'লে মোৰ নহ'ব আৰু ন নাই উপায় নাই আৰু বেংকততো থকা টকাকেইটা তোমাক উদ্যোগ কৰি আনি দিব নোৱাৰোঁ মই সেইকাৰণে কমকৈ হ'লেও 2 টকা বেংকত থ'ব লাগে তেনেহ'লে মই যাওঁগৈ আৰু ৰ চাহ অকণ খাই যা নাই নালাগে এই পাণডলৰ ওচৰতে টকা কেইটামান বিচাৰি যাওঁ বেচেৰাটো বৰ দুখ হৈছে দেই